কি হ'ব এতিয়া ৰাম ৰাকেশক এটা ফোন কৰোঁ হেল্ল' ৰাকেশ এই হোৱাটছএপত দেখিছ নাই নটিছখন আৰে এক্সাম কেঞ্চেল হ'ল ইছৰাম কি হ'ব এতিয়া মই ৰিভিজনত আছিল জানে 40 টাইমছ এইবাৰ ইছৰাম ময়ো চালোঁ নহয় মাত্ৰ কি যে হ'ব মোৰ জাননে মোৰ 60 টাইম ৰিভাইজ হৈছিল চব এইবিলাক এনেই গ'ল মোৰ জাননে মই JNUত পঢ়া মন আছিল আমাৰ লগতে এইবিলাক কিয় হয় বাৰু হয় আচ্ছা বাপৰে 60 টাইম ৰিভিজন মইচোন এনেও পিছ পৰি আছোঁ হেল্ল' ৰাকেশ মই তোক অলপ পিছত ফোন কৰিম হা মায়ে মানে মাতিলে কিবা এটা কামত আচ্ছা হ'ব দে মাই গড 60 টাইম ৰিভিজন এক প্ৰকাৰে পৰীক্ষা কেঞ্চেল হয় ভালেই হ'ল স্বপ্না আকৌ কিয় ফোন কৰিলে হেল্ল' স্বপ্না ক এই মই আনএকাডেমীত বটানী ছাৰৰ ক্লাছটো কৰি দিছিলোঁ এই তাকেইতো এক্সাম কেঞ্চেল হ'ল এতিয়া কি হ'ব বা আমাৰ জাননে মই নোটছখিনি বনাই লৈছিলোঁহে মাত্ৰ ভাবিছিলোঁ পঢ়িম ময়ো বিনীতা মেমৰ পৰা নোটছবিলাক আনি থৈছিলোঁ তাই বেটি বিনীতা মেমৰ পৰা নোটছ আনি কোৱাই নাছিল মোক আৰু কওক আৰু কি আছে আৰু মানে মেথছৰ ছাৰে মোক ঘৰত আহি পেলাই কনফিউজনখিনি মোক মাৰি দিম বুলি কৈছিল মাই গড তই এতিয়াও মেথছৰ টিউশ্যন লোৱাত সাহস কৰি আছ বুজিছোঁ দেই সেইবুলি সকলো মেথছৰ টিচাৰ তেনেকুৱা হ'ব নেকি কিবা হ'লেও দেচোন আৰু এই এক্সামটো কেঞ্চেল হৈ আমাৰহে প্ৰব্লেম কৰিছে ৰাজেশ চিন্ময় ইহঁতে পাছ কৰিলেই হয় আমাৰ সেই ঘৰত সকলোৱে গালি দিয়ে হ'ব দে মোৰ মনটো বেয়া লাগিল পিছত ফোন কৰিম তোক মই তোক ইয়ালৈ কিয় মাতিছোঁ গম পাইছ নাই কিয় ক এই যে এক্সামটো এতিয়া হ'ব নে নহয় ইমান কনফিউজনত আছো তাকেইতো নটিছখন ওলাল কিছুমানে কয় হ'ব কিছুমানে কয় নহয় টেনচনত পৰিছোঁ ইয়াত হয় দে আৰু কি জানো এই এক্সামটো লৈ না আমাৰ মাহীৰ বিয়াৰ কথা আছিল মানে কি এক্সামক লৈ মাহীৰ বিয়া পিছুৱাই থৈ দিছিল মাহীৰ বিয়াতো বাদে দে মোৰ ফেমিলি ট্ৰিপ আছিল লাডাখত যোৱা ভাব লাডাখ হ'ব দে প্ৰধানমন্ত্ৰী ডাঙৰ মোদী ডাঙৰীয়া গৈ আহিল নহয় ইয়াৰ আকৌ কি হ'ল ৰাজু ভাই কোৱা চিনু এক্সাম কেঞ্চেল হোৱা নটিছখন পালোঁ নহয় আমি কি হ'ব এতিয়া আমাৰ হ'ব আৰু কি আছে বে আমাৰ কাৰণে ইয়াতকে ভাল খবৰ কি হ'ব পাৰে আৰে এক্সাম কেঞ্চেল লাইফ ছেট গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব চাবি এনেকৈ ঘৰতে হয়নে নহয় কিবা কিবি কৰি পেলাই তাৰপিছত মোৰতো ছেট দেউতাক কম ব্ৰইলাৰৰ পোৱালি কেইটামান আনা মই এটা পৰি থকা ঘৰত ফাৰ্ম এখন দিম চেক তই যদি ব্ৰইলাৰ ফাৰ্ম দিয় মোৰ কি হ'ব এতিয়া নাই একো নাই দে মই নদীৰ পৰা মাটিখিনিক দেউতাক কৈ মই বেঙেনা খেতি কৰি ল'ম একো নাই এইবিলাক তো আমাৰ দুটাৰ ধোন লাইফ পুৰা কমপ্লিট হা পঢ়ি শুনি কেইটা ডাঙৰ মানুহ হৈছে এতিয়া চা না এই লকডাউনত চা তই মুৰ্গীৰ কিমান দাম হা চব্জিৰ কিমান দাম এনেকৈ কৰোৰপতি হ'ব পাৰিম বে কৰোৰপতি বহুত লম্বা প্ৰচেছ তো পৰীক্ষা কেঞ্চেল হৈছে লেটছ নাচো য়েছ চিনু ভাই তো শুনা তুমি আবেলি মোৰ ঘৰত আহিবা এটা সৰুকৈ পাৰ্টি কৰি দিম লেটছ নাচো